मैंने यूपी का ही पूरा जिंदगी का फुल मजा लो। वीडियो बना रहे हो तो बहुत मजा आएगा क्योंकि अभी काफी दूर जाना है, 5D से आगे जाना है। এইবিলাক বস্তু না, এইবিলাক বস্তু অকমান ধ্যান দি আহিব লাগিব, নহলে মাথা যাব। মুন্ডি বেচাকে আজি আপোনালোকক মোৰ লাইফৰ এটা পুৰণা কথা ক'বলৈ গৈছো। নাম কি আছিল? নিতুমণি। ফাইলল ফাইলল হয় তো শুকুরল না কালি বাই কই দে, বাই বাই ক, বাই ক, বাই ক, বাই। गाजा पीना गाजा पी। सो गुड इवनिंग गाइज, की खबर? आशा करूँ आपनालोको मोर दरे पूरा बिंदास आछे। आरो गुड इवनिंग बुली किय कइसु कारण इतिया पिछबेला 5टा बाजिसे आरो मैं 5टा बजात ब्लगटो स्टार्ट करिसु। सो मैं आसो इतिया उत्तर प्रदेशर बालिया डिस्ट्रिक्टर हाल्दी नाমৰ এখন गाँवत। सो गुड इवनिंग माने एक्चुअली इतिया पिछबेला हो गल आरो ब्लगटो किन्तु मैं एकदम रूमर पर स्टार्ट करिसलो। सो बोलक बैक टू रूम। माने जस्ट बेसी देरी हुआ ना, मैं हुई उठिसुहे मात्र। जाने हुई उठार पिছত शेड्यूल लाहे रेडी हूँ, तार पिছত आगले आउट दिन तो की हो आछे आपनालोকক देखाई आछो। बिजनेसक हुई থাকিলে গাহৰিজনী গৈ দেখে না, চকচোন কমেন্ট কৰি জনাবচোন গাহৰিজনী গৈ লাগে না। কিন্তু মোৰ ৰুমটো এই কল্লো না যায় কালে কি হল কালে 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 प्रथम काम कोलगेट ब्रश फ्रेश हुआ पिছত बाकीखिनि। A few moments later. मैं इधर उठ जाऊं? नहीं इधर उठ जाऊं, इधर उठाऊं। ओ गिरेगा तो नहीं ना? मैं आसो आज एकदम पूरा गाड़ी ऊपर माने यूपी ही पूरा जिंदगी का फुल मजा लो। एक्चुअली गाड़ी ऊपर माने कि मैं भालके बुझाई आसो रखिब। माने आज ना मैं बोलेरोखन चलाइছো ना ना आज मैं बोलेरोखन चलाइছো ना मैं आज डीजे गाड़ीखन चलाइছো। आज आइছো माने जोनखन स्टेज और फ्लोर जाए ना সেই গাড়ীখনত आइছো। আৰু एक्चुअली चलाब लगे मैं बात चलोৱা নাই, बेलेग मोर चेला एटाक चलाबर কাৰণে দি থৈছো। আৰু सो मैं आसो एकदम गाड़ी ऊपर पूरा फुल मजा লৈ। ধুপি ধুপি তৰালি ফুৰা এটি মন। एक्चुअली ऊपर उठी अहा जिमान फूर्ति न जिमान मजा इमान सजाओ किन्तु এইবিলাক बस्तु ना, এইবিলাক बस्तु अकमान ध्यान দি আহিব লাগিব, নহলে माथा যাব। तो ইয়াত অকমান ৰখিছে মানে যোনটো গাড়ী চলাই আছে ন, তাৰ অকমান কিবা ভোক লাগিছে বোলে, কিবা এটা খাই ল'ব। আমি पूरा गद्दा सद्दा पारी मेली पूरा। कितना दूर जाना है? कितना दूर जाना है? अभी तो दूर जाना है। वीडियो बना रहे हो तो बहुत मजा आएगा क्योंकि अभी काफी दूर जाना है, 5D से आगे जाना है। दुकानখন देखि गम पाइছে চাগে কি লবলে ৰখিছে। আৰু ইয়াত এই পোৱালিকেইটা চক না ক'ত উঠি আছে। तुम लोग तो रोज 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 तुम लोग ऐसे ऊपर में जाता है ना, तुम लोग को कैसा मजा लगता है? बहुत अच्छा लगता है। कितना मजा लगता है? भाई शर्मा रहा है। যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি অনুমান যাত্ৰা যেনাকি আঁকি জানে মনে কৰা অভিমান। एड्रेस तो गम पा ना सके, दादा सुधी आसे। ये जगह का नाम क्या है? इस जगह का नाम क्या है? आज ही पहुंच गए हैं।
बलिया रोड है। अच्छा बर्तमान आम बाँसदी पाई সোমাই গ'লো আৰু উঠনি পৰা হাইৱেত আহি আছিলোঁ না ইমান প্ৰব্লেম নাছিলে এতিয়া গাঁৱৰ ৰাস্তাতে বেছি প্ৰব্লেম হয় মাথাত গছৰ ডাল চাল লাগি যোৱাটো না মুণ্ডি বেচাকে চ' আমি পালোহি এডোখৰ চনবানী চ' ইয়াতো এড্ৰেছ সুধি আছে একচুৱেলি এড্ৰেছ অফ ফাণ্ডাটো না ইয়াত মানে কি ক'ম কি লাইভ লোকেশ্যন খুজিলেও মানে কি লাইভ লোকেশ্যন সিমান মানুহে ইউজে নকৰে বস্তুটো চ' লাইভ লোকেশ্যন হ'লে অকণমান ইজি হয় যে ইফালৰ পৰা পঠিয়াই দিব আৰু আমি ডাইৰেক্ট নুসুধিলেও হৈ যায় না লাইভ লোকেশ্যন ইউজ কৰে ইয়াত এনেকৈ মানে সুধি সদায় এইটো পাংগা থাকে সুধি যোৱাটো না এইটো মোৰ পিছফালে চব কি ধুনীয়া এটা মন্দিৰ আছে এটা হনুমান মন্দিৰ আছে কি ধুনীয়া চব চ' পামগৈ আৰু বেছি টাইম নাই জাষ্ট ৱেইট কৰক অলপ টাইম তাৰপিছত কি হয় একেবাৰে তাত গৈ পাই পিনে আপোনালোকক কৈ আছোঁ মই ৰখিব খেতি আৰু ইয়াত খেতিৰ মাজত এটা কিবা এটা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল এটা আছে চ' এইটো এটা চাওক আৰু এটা নতুন এটা এক্সপ্ৰেছৱে বনি আছে আকৌ ইয়াত আহি পিনে আকৌ এড্ৰেছ সুধিবলগীয়া হৈছে এইটো যোনটো ৰাস্তাটো সোমাই গৈছে না এইটো ৰাস্তাত যাব লাগিব বোলে A few moments later. चलो उतरो बहुत हेवी ड्राइवर है तू पूरा कमर का माँ बहन कर दिया चल उतरो आज ठुमरी क्यों नहीं आया আজি বিয়াখন চাগে সিমান ডাঙৰ বিয়া নহ'ব চাগে আৰু ইয়াত এনেকুৱা হয় ছোটা বিৰাদাৰ বাৰাত বিৰাদাৰ মানে ডাঙৰ জাতি সৰু জাতি এনেকুৱা হয় মানে সৰু জাতিবিলাকৰ বিয়াখন সিমান ডাঙৰ নহয় চ' আজি চাগে অকণমান সৰু জাতিৰ মানুহৰ বিয়া চ' সিমান বিয়াখন ইমান ডাঙৰকৈ নহয় অলপ সৰু সুৰাকৈ হয় তথাপিও মানে ডাঙৰে জেগাটুকুৰা কিন্তু বিৰাট ধুনীয়া জেগাত বিয়াখন আয়োজন কৰিছে পুৰা চাৰিওফালে খেতি একদম পুৰা মানে ফিল্ড টাইপত গ্ৰাউণ্ড টাইপৰ আৰু এফালে চাওক না ছানছেটটো কি মজা লাগিছে ইয়াতে মই কথা এটা কওঁ আকৌ কিছুমানে ক'ব ই মানে উত্তৰ প্ৰদেশত গৈ পিনে ড্ৰাইভিঙে কৰি আছে বা অৰ্কেষ্ট্ৰাৰ লগত ঘূৰি আছে ঠিক এনেকুৱা ক'ব পাৰে বাট এইটো কথা নহয় মানুহে যিটোৱে কাম কৰি থাকে না লাইফত মানে ফুল হেপিনেছ হৈ মানে কামটো কৰিব লাগে এতিয়া আপুনি চাওক যিকোনো এটা কাম কৰি আছে চ' উপাৰ্জন কৰি আছে চাওক কামটো কৰি যদি আপুনি নিজে কামটো কৰিয়ে যদি হেপি নাই চ' উপাৰ্জন কৰা মানে কোনো একো মানে ইমান আমেজ নালাগিব মানে উপাৰ্জন কৰিও ভাল নালাগিব আৰু মানে তাত উপাৰ্জন হোৱা পইচাকেইটা আপোনাৰ সিমান শান্তি নালাগিব মানুহে মানে যিয়েই কাম কৰি নাথাকক লাগিলে সেই কামটো কৰি পিনে মানে ফূৰ্তিত কামটো কৰিব লাগে যি কাম নকৰক আৰু ফূৰ্তি বুলি কওঁতে মই এটা কথা মনত পৰিছে চ' আজি ইমান ধামাকা ফূৰ্তি লাগিলে ন মানে ইউ পিত অহাৰ পিছত আজি মানে ফুল লাইফৰ মজা ল'লোঁ গতে লাগিছে যোনে যোনে গাড়ীৰ বডিত বা বাছৰ বডিৰ ওপৰত উঠি আহি পাইছে ন তেখেতলোকে গম পাব আৰু ইয়াতে মোৰ আগৰ কথা এটা মনত পৰিছে চ' মই আপোনালোকক কথাটো কৈছোঁ ৰ'ব হা ইয়ে মন্দিৰ হে না বহুত ধুনীয়া মন্দিৰ এটা চব পথাৰৰ মাজতে চ' আজি গাড়ী বডিৰ ওপৰত উঠি আহি পিনে ন পুৰা মোৰ লাইফৰ না এটা বহুত আগৰ পুৰণা কথা মনত পৰি গ'ল চ' আজি আপোনালোকক মোৰ লাইফৰ এটা পুৰণা কথা ক'বলৈ গৈছোঁ চ' মানে একচুৱেলি এই স্কুলৰ দিন আছিলে তেতিয়া মই নাহৰকটীয়াত পঢ়ি আছিলোঁ আৰু তেতিয়া মানে ক্লাছলৈ অহা যোৱা কৰোঁতে প্ৰায় মানে বাছত অহা যোৱা কৰা হয় আৰু বাছৰ একদম বডিত ওপৰত চ' সেই স্কুলৰ দিনবিলাক মানে পুৰা স্পষ্টকৈ মনত আহিছে আজি কি কেনেকুৱা লাগে মানে বহুত দিনৰ পিছত ইয়াৰ ওপৰত আজি গাড়ী বডিৰ ওপৰত যোনটো ফিলিংছ ল'লোঁ ন ফুল মজা মানে ফুল সেইটো কথাই মনত পৰিছে
আৰু বাছখনৰ নাম কি আছিল নিতুমণি নিতুমণি বাছ আছিল তো নিতুমণি বাছত ওপৰত মানে ফুল আৰু এদিন আহোঁতে কি হ'ল এটা মোৰ লগৰ না সি একচুৱেলি চশমা পিন্ধে স্পেক পিন্ধে চ' ওপৰত উঠি আহি থাকোঁতে মানে পূৰা গছৰ ডালবিলাক লাগি থাকে ন ওলমি থাকে চ' গছৰ ডালত তাৰ চশমা লাগি থাকি ওলমি থাকি আহিছে চাওকচোন কি ফূৰ্তি আছিলে না সেইবিলাক দিন চ' আজি আকৌ মানে পুনৰ সেইবিলাক ফূৰ্তি আকৌ বহুত দিনৰ পিছত অনুভৱ পালোঁ চ' আপোনালোকে কোনে কোনে বাছৰ বডিত বা গাড়ী বডিৰ ওপৰত আহি পাইছে ন কমেণ্ট কৰি জনাবচোন চ' মই আছোঁ এতিয়া চাওক কি ধুনীয়া এটা প্লেচত এইফালে মোৰ লগৰ এটা বহি আছে মানে সেইটোৱে ইয়াত আহি পিনে গাড়ী বছ ৰখাই দিয়া হ'ল আৰু বিন্দাছ ইফালে ইফালে ঘূৰি আছোঁ আৰু তাত লেবাৰবিলাকে মানে ষ্টেজটো ফিটিং কৰি আছে তেনেকৈ পথাৰত ঘূৰি থাকোঁতে এজন ককা লগ পাইছোঁ আৰু ককাৰ লগত মানে ফটো মাৰিছোঁ ফটো মাৰি পিনে ককাক ফটোকপি দেখাইছোঁ পূৰা দিল খুচ হৈ গৈছে हाँ बाबू ठीक बा चलो हमने के जमाने बा ठीक बा तब एगो रखा गया गाड़ी पीछे करो गाड़ी अरे ड्राइवर गाड़ी पीछे करो ए तुम क्या कर रहे हो तुम मेरा लेक्चर को सब जल्दी बांध क्या हुआ जल्दी कर इतने परेशान तुम यार मत बनाओ একচুৱেলি কাহিনীটো এনেকুৱা মানে সদায় আপোনালোকক দেখাওঁ মই প্ৰথম বলেৰ'খন বা ডিজে গাড়ীখন লৈ পিনে দৰাটোৰ ঘৰলৈ যাওঁ বাট আজি নহয় আজি মই মানে ষ্টেজৰ গাড়ীখনত আহিছোঁ ষ্টেজৰ গাড়ীখন লৈ আৰু প্ৰথমে মই ডাইৰেক্ট কইনাজনীৰ ঘৰত আহিছোঁ মানে বলেৰ'খন আৰু ডিজে গাড়ীখন আহিবলৈ বাকী আছে বৰ্তমান মই আগতীয়াকৈ কইনা ঘৰ পাই গ'লোহি মানে ইয়াত ষ্টেজ ফিটিং হৈ আছে আৰু কৈছিলোঁ ন আপোনালোকক আজি মানে অলপ সৰু বিৰাদাৰী মানে বিয়া আছে এই লোক হাঁচা নাই এই লোক চালা চ' এণ্ট্ৰেঞ্চটো এইটো ধুনীয়াকৈ সজাইছে ত' মানে এতিয়া মানে এতিয়া মানুহ চানুহ অহা নাই যেতিয়া বাৰাতি আহিব ন দৰাটো যেতিয়া আহিব তেতিয়াহে মানে পুৰা ভিৰ লাগিব মানে পুৰা পুৰি চুৰি বিয়াৰ কাৰণে পুৰা পুৰি চুৰি বনি আছে চব কচম ইমান ডাঙৰ পুৰি বনি আছে বে পুৰিটো চাইজটো চাওক ন पूरी अभी छोटा होता है हाँ पहले बड़ा बड़ा ये छोटा है पहले इससे भी बड़ा था हाथी के कान देखे चला চ' মেইন ইয়াত হ'ব দৰা কইনা মানে জয়মালা বুলি কয় ইটোৱে সিটোক মালা পিন্ধাই না তো এইটো ষ্টেজত হ'ব এইবিলাক পূৰা ইয়াত মিঠাই চিঠাই পানী চানী দিয়া হৈছে আৰু এইটো চব এইটো কি কয় মানে আজিকালি বিয়াত পূৰা এইটো ট্ৰেণ্ডিং চলি আছে এইটো মানে চেলফি লয় না চেলফি ভিডিঅ' এইফালে চব এইফালে ছাইডত চব মানে খোৱাৰ ছেকশ্যনটো এইটো গোটেইটো একেলগে চব মানে মিঠাই চিঠাই কিবা এইটো দহি বৰা भूख कर कितना खाले আগতীয়াকে फटाफट कितना खाएगा बोलो ना भाई भूख लगा है क्या कर रहा है छोले हाँ छोला फास्ट आही नाश्ता बास्ता পৰ্ব হৈছে আৰু পিছত মেইন খানাটো বাকি আছেই इसको पूरा बनाओ हाँ बुद्धि से काम करो सौरभ भैया हमारे वीडियो बना रहे हैं ठीक है ये देखो हम लोग का नंबर 1 मैनेजमेंट চ' এতিয়া হৈ গ'ল টাইম 9টা বজাত পাইছে এই ডিজে গাড়ীখন 3 hours later. सर जात है चपक रह जात सर जात है चपक रह जात निकलत के मुरझात है टपक चूजात चढ़ल त उतरल ना ढुकल त निकलल ना क्या चीज ढुकल त निकलल ना अब फैलल हाय त सुकुरल ना তো বন্ধুসকল আমাৰ ডান্স প্ৰগ্ৰাম ইয়াতে খতম হৈছে আৰু ৰুমৰ পাবলৈ 1 ঘণ্টা লাগিব 1 ঘণ্টাৰ পিছত মোৰ ডিউটি ছুটি হ'ব निकल A few moments later. পুৰা ৰাতিপুৱা বালিয়া টাউনত আহি পিনে চাহ খাই আছোঁ মানে বালিয়া টাউন পাইছোঁহি আৰু অলপ টাইম লাগিব আৰু মানে জাষ্ট আৰু 40 কিলোমিটাৰমান আছে ৰুমলৈ
अरे इधर में देखो वो इतना बड़ा भौरी बन रहा है। पूरा टुपनी खटी चकु लाल अवस्था बेया बापरे बाप যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। So finally home sweet home. আজি না পুৰা ৰুমলৈ আহোঁতে মানে একদম পুৰা ৰাতিপুৱাই গৈছে। আজি সবচে হাইষ্ট দেৰি হৈছে, সবচে লেট আজি হৈছে, পুৰা ৰাতিপুৱাই গৈছে। কালি পুৰা ফুল ৰাতি ৰখি আছে ইয়াত দৰ্জা খুলিবৰ কাৰণে না। দৰ্জাখন খুলিবলৈ লওঁ সদায় ইয়াত ৰখি থাকে আহি। কালি বন্ধুসকল মই ৰুম পাই গ'লোহি আৰু আজি বহুত বেছি ভাগৰ লাগিছে আৰু মানে সবচে বেছি দেৰি আজি হৈছে। ভিডিঅ'টো যদি আপোনালোকে ইয়ালৈকে চালে কি ভাল লাগিলে কি বেয়া লাগিলে কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কালি আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ যিকোনো ভিডিঅ' আহিলে নটিফিকেশ্যনটো প্ৰথম আপোনাৰ ওচৰত যায়। So আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। Do like, share and subscribe and hit the bell icon. কালি বাই কৈ দে কালি বাই কৈ দে বাই ক বাই So আজিলৈ ইমানে বাই কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যোনে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তো ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। So আজিলৈ বাই জয় অসম বাই।